সকলোকে নমস্কাৰ। আশা কৰিছোঁ সকলোৱে কুশলে আছে। আজি মই খৰধৰকৈ আহি এয়া মৰাণ পালোহি। অন্য এখন গাড়ীত উঠিছোঁ। আমি যাবলৈ ওলাইছোঁ ডিব্ৰুগড়লৈ বুলি, আৰু মোৰ লগত আছে এয়া মোৰ সখীসকল, আৰু আমি আগফালে দুগৰাকী বহিছোঁ। আৰু আমি চাওকচোন একে কাপোৰ পিন্ধিছোঁ। আপোনালোকে জনাবচোন আমাৰ কাপোৰৰ ৰংটো কেনেকুৱা লাগিছে আৰু কোনগৰাকীক অধিক ভাল লাগিছে। এইখনেই সেই বিখ্যাত দলংখন, বুঢ়ীদিহিঙৰ ওপৰত গেমন দলং, সকলোৱে জানে। এয়া আমি সকলোৱে আহি পাই গ'লোহি সুকলমে ডিব্ৰুগড়। বন্ধু বান্ধৱীসকল এয়া চাওক, আমি শ্ৰদ্ধাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ উদ্যানৰ সন্মুখত আছোঁহি। আমাৰ ডিব্ৰুগড় চহৰখন প্ৰায় মহানগৰেই। ইয়াৰ জনসংখ্যাও অধিক, যান বাহনৰ সংখ্যাও অধিক। আমি ইফালে সিফালে চাই পুনৰ সকলো কেইগৰাকী একেলগে এখন অ'টত উঠিলোঁ আৰু যাত্ৰা কৰি আছোঁ। আহি পাই গ'লোহি আমাৰ গন্তব্যস্থান। ডিব্ৰুগড় চহৰৰ মাজমজিয়াতে থকা DC কোৰ্টৰ কাষতে আছে এয়া DRD অফিচ। আমি তালৈকে আহিছোঁ। ডাঙৰ ডাঙৰ আৰু সুন্দৰ গছ বিৰিখবিলাকে পৰিৱেশটো খুব সুন্দৰ দেখাইছে বন্ধু বান্ধৱীসকল। এয়া DRD অফিচ। আমাৰ বাবে নিৰ্দিষ্ট কৰি ৰখা প্ৰশিক্ষণ গৃহত আমি আসন গ্ৰহণ কৰিছোঁহি। আজি প্ৰডিউচাৰ গ্ৰুপৰ ওপৰত বিশেষ এটা ট্ৰেইনিং আছে। উন্নয়ন খণ্ডৰ অন্তৰ্গত সখী কামৰ সৈতে জড়িত হৈ আছোঁ বাবে আজি আহিব লগা হৈছে। ট্ৰেইনিংটোলৈ আহি প্ৰডিউচাৰ গ্ৰুপৰ ওপৰত থকা নজনা কথাবিলাক জানিব পাৰিছোঁ। এতিয়া দিছে 10 মিনিট চাহৰ বাবে বিৰতি, আৰু চাহৰ লগতনো কি দিছে আপোনালোককো দেখুৱাইছোঁ। এয়া এইফালে আমাৰ সখীয়ে চাহ আনিলে দেই, থেংক ইউ। চাহৰ লগত দিছে এয়া কণী, আৰু লগতে আছে জাহাজী কল। জাহাজী কল মোৰ খুব প্ৰিয়, ভাল লাগিছে। চাহ বিৰতিৰ পাছতে পুনৰ আমি ঘূৰি আহিলোঁ প্ৰশিক্ষণৰ কাৰ্যসূচীলৈ। প্ৰডিউচাৰ গ্ৰুপ এটা আৰম্ভ কৰিবলৈ যাওঁতে কি ৰুল ৰেগুলেশ্যন মানি চলিব লাগে, বিজনেছ প্লান এটা কেনেকৈ কৰি ল'ব লাগে, সকলোবিলাক জানিলোঁ আজি। প্ৰশিক্ষণ গৃহৰ সন্মুখতে আমাৰ সকলোৰে বাবে ভাতৰো যোগাৰ কৰা হৈছে। সেয়ে সকলোৱে আহিলোঁ আৰু নিজৰ ভাত কাঁহী লৈ খাবলৈ আৰম্ভ কৰিছোঁ। ভাতৰ লগত আছে এয়া পানী টেঙা, নেমু টেঙা, এইফালে আছে দালি আৰু আলুৰ সৈতে মাংস ভাজি। এয়া চাওক মাংস। ডিব্ৰুগড়ৰ ভাত সাজ সুন্দৰকৈ খাই লওঁ বন্ধু বান্ধৱীসকল। তাৰ পাছত পুনৰ আপোনালোকক লগ পাই আছোঁ। ট্ৰেইনিঙৰ শেষ পৰ্যায়ত উপনীত হ'লোঁ আৰু ক্ৰেতা বিক্ৰেতাৰ ওপৰত ডেমো কৰিও দেখুৱালোঁ। আজিৰ প্ৰশিক্ষণটো খুব ভাল লাগিল, সুন্দৰৰূপে হ'ল। সকলোৱে একত্ৰিত হৈ খুব আগ্ৰহেৰে প্ৰশিক্ষণটি আমি গ্ৰহণ কৰিলোঁ, আৰু ট্ৰেইনাৰসকলেও সুন্দৰভাৱে আমাক প্ৰশিক্ষণ আগবঢ়ালে। শেষত সকলোৱে মিলি আমি একপি গ্ৰুপ ফটো ল'লোঁ। প্ৰশিক্ষণস্থলীৰ পৰা ঘৰা-ঘৰি যাবলৈ সাজু হ'লোঁ। তাৰ পাছতে আমি অলপ সময় আমাৰ হাতত থকাত আমি DC কোৰ্টলৈ আহিলোঁ, আৰু তাৰ পৰিৱেশটো অকণমান ঘূৰি পকি চালোঁ। এয়া আমাৰ শ্ৰদ্ধাৰ সুধাকণ্ঠ শিল্পীজনাৰ প্ৰতিমূৰ্তি। সন্মুখতে আছে HSG মেম্বাৰসকলৰ উৎপাদিত সামগ্ৰীৰ বিপণী। গধূলি হৈ আহিবৰ হ'ল, আমি ঘৰমুখী বাহনৰ ওপৰত চকু ফুৰালোঁ। যিধৰণে কেইবাগৰাকীও সখী আমি একেলগে গৈছিলোঁ, তেনেধৰণে পুনৰ ঘূৰিও আহিছোঁ বন্ধু বান্ধৱীসকল। বহুখিনি নজনা কথাই জানিলোঁ আজি। প্ৰডিউচাৰ গ্ৰুপৰ ওপৰত, উদ্যোগ সখীৰ ওপৰত যিখিনি নজনা কথা জানিলোঁ, সেইখিনি আমি পুনৰ HSG মেম্বাৰসকলক জনাব লাগিব। মেম্বাৰসকলে নজনাবিলাকত আমি সহায় সহযোগিতা আগবঢ়াব লাগিব। সখীৰ পদত আছোঁ আৰু সখীৰ দৰেই কাম কৰি যাম।